স্বাগতম জনাইছো মই অন্য এটি নতুন ব্লগলৈ আজি মই যাই আছো আমাৰ মানে এছিলা পথাৰৰে এজন ইউটিউবাৰ হয়তো সকলোৱে চিনি পায় কিছুমান নাপায়ও তো দাদাৰ নাম হ'ল দুলৰাজ অসম তো দুলৰাজ অসম বুলি জানে সকলোৱে তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে লগতে চিলাপথাৰ টাউনখন আপোনালোকক দেখাম যিহেতু ইয়াত চিলাপথাৰত আহিছোঁ মই তো ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ চাই থাকক স্কিপ নকৰিব কোনো কোন কোন যাব আপোনালোকে চাওক এইটো হ'ল মোৰ মাহী অনুমাহী আৰু এইটো হ'ল অনুমাহী আৰু এইটো বাবু মানে তো গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে কি ঘৰৰ পৰা ওলাই আহিছোঁ ইয়াৰ পৰা আৰু 4 কিলোমিটাৰমান হ'ব প্ৰায় আৰু চিলাপথাৰ টাউন পামে বেছি দূৰ নাই ইয়াৰ পৰা তো আগৰ পিনে আছে বুনুমাহী অনুমাহী তাৰপিছত এই বাবু তো গৈ আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব সকলোকে আৰু দেখাই আছোঁ যি দেখা পাওঁ আমি মানে চিলাপথাৰ টাউনখন দেখা পাওঁ তো ব'লক গৈ আছোঁ আমি গোটেইকেইটাই আৰু ডাইৰেক্ট দুলৰাজৰ ঘৰত নামি ৰাস্তাত দেখাম তো হাই কৈ দিয়া ঘৰত তো তুমি কৈ দিয়া হাই তো গৈ আছোঁ চাই থাকক টমটমৰ নামিম আৰু ইয়াত মিঠাই ল'ব ইয়াত নামিলোঁ আৰু ইয়াৰ পৰা মিঠাই ল'ম মোৰ পিছৰ পৰা বেকগ্ৰাউণ্ডত মিঠাই ল'ব সোমাইছোঁ ইয়াত বহুত ফেমাছ হোটেল হয় এইখন আৰু চিলাপথাৰ টাউনত তো গৈছোঁ তাতে মিঠাই ল'লোঁ আৰু লৈ কিনে ডাইৰেক্ট দুলৰাজৰ ঘৰত যাই আছোঁ আৰু এইটো চাইডে গৈ ষ্টেচনত চিলাপথাৰ ষ্টেচন তো আৰু নহয় কিবা ক'বা নেকি তুমি কৈ দিয়াচোন কি ক'ম আমি দুলৰাজৰ ঘৰলৈ গৈ আছোঁ এয়া নভা প্লাছ হয় চিলাপথাৰ নভা প্লাছ সেইখন এয়া হিন্দী স্কুল পালোহি সেৱা হিন্দু স্কুল প্ৰাৰ্থনা গাব লৈছে এইফালৰ পৰা সোমাই যায় দুলৰাজৰ ঘৰ এয়া গৈ আছোঁ দুলৰাজৰ ঘৰ পামগৈ আৰু বেছি দূৰ নাই চাই থাকিব স্কিপ নকৰিব মই দুলৰাজৰ ঘৰ পামেই আৰু স্কুলখনৰ পৰা টাৰ্ণিংটো ল'লোঁ আৰু অলপ আছে জাষ্ট যাবাই আৰু প্ৰায় 1 মিনিটমান লাগিব 2 মিনিট তাৰপিছত পাই যাম আপোনালোকে চাই থাকক বহুত চাব দিলোঁ তো আপোনালোকে লাইকটো কৰি যাওক লগতে আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব কিন্তু নামিব লৈছোঁ দুলৰাজৰ ঘৰ পালোঁ আৰু আহিনে দুলৰাজৰ ঘৰ আহি পালোঁ আৰু এইখন পৰ্দা লগাই থৈ দিছে দুলৰাজ দাই আৰু এখন বাইকখন দুলৰাজ দাহঁতৰ ঘৰত আছোঁ ইয়াত বহি কিনে বহিব দিছে আগত ইপিনে দুলৰাজ দা আছে তো আৰু ইফালে বৌ আছে তো ব্লগটো অলপ দাদাই কৈ দিব তো দাদাক কৈ দিব দিছোঁ কি ক'ম আৰু হেৰি কি কয় চাব আৰু তো দাদাক সঁচাকৈ মানে ভিডিঅ'ত দেখা পাই থাকোঁ আজি ডাইৰেক্ট ফেচ টু ফেচ লগ পাইছোঁ আৰু তো বহুত ভাল লাগিছে তো এইটো দুলৰাজ দাৰ ঘৰ আৰু এইটো ধুনুকলি যাব আপোনাক ধুনুকলি দাৰ নামটো কিহৰ কাৰণে দিয়া হ'ল মানে আমি ভাল পাই থাকোঁতে দুলৰাজ দাই মোক ধুনু বুলি মাতিছিলে ভইচ এটা ভাইৰেল হৈ গৈছিলে ভইচটো শুনিছে চাগে কি লাগে কোৱা বুলি তাৰপৰা সেইটো ভইচত মানে চবে মানে কমেণ্ট দিলে মানে ধুনু বুলি নক'বা কৰি যাম বুলি কোৱা ধুনু কৰি যাম বুলি কোৱা সেইকাৰণে আমি মানে ধুনু কৰি যাম আপোনাৰ অৰিজিনেল নামটো কি হয় মোৰ অৰিজিনেল নামটো সন্ধিয়া আৰু দুলৰাজ দা এনেইতো বেলেগ ধৰক দুলৰাজ অসম বুলিয়ে জানে যিহেতু দুলৰাজ আৰু টাইটেল কি দিছে কৈ দিয়ক দুলৰাজ দা আছে ন আৰু পখিলা বেটিটো ক'লে পখিলা বুলিয়ে জানে পখিলা বেটিৰ নাম কি হয় মনজিত ভাইটি আহিলে আৰু অহাৰ পিছত লগো পালোঁ আৰু ভালো লাগিলে আৰু যিসকলে ব্লগটো চাই আছে মানে ন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইমান দূৰৰ পৰা আহিছে কষ্ট কৰিছে গমটো পাইছে হয় নাই হা হয় ন আৰু ক'ত গৈছিলে চাহ বনাই দিয়া গৈছিলে চাহ বনাই দিয়া চাহ বনাব আৰু হ'ব হ'ব কোনো কথা নাই তো আমি বহি আছোঁ আৰু এই দাদাৰ কাৰণে মানে এটা স্পেচিয়েল বস্তু আনিছোঁ তো আপোনালোকে দিব দিছোঁ স্পেচিয়েল বস্তুটো তো দাদাক বৰ্তমান এখন আমাৰ হাতেৰে কিবা গামোচাখন দিলোঁ বেছি সন্মান দিব লাগে ন কি মনজিতৰ মাকে মেছেজ কৰিছিলে মোক ইনষ্টাগ্ৰাম চলাই দিম ইনষ্টাগ্ৰাম মেছেজ কৰিছিলে আৰু মানে কৈছিলে মনজিত আহিব বুলি আৰু মানে মোক ভিডিঅ' এটা বনাব কৈছিলে কিন্তু এতিয়া মোক উঠিছোঁহে কালি বিয়া ঘৰত গৈছিলোঁ যে সেয়েহে আৰু কিনো কম আৰু এতিয়া বিমান হ'ল মনজিতৰ ঘৰত যাম বাৰু মই পিছত তাৰপিছত এইফালে বৌ আহিছে আৰু এইফালে আমাৰ পখিলা বেটি আৰু এইফালে কোন আছিলে অনু বাইদেউ এইফালে আমাৰ ধনু কলিজা আৰু লগত বাবু এটাও আহিছে ন আৰু এইটো মানে বৌ আমাক চাহ খাব লাগে আৰু বৌ ইফালে খালোঁ আৰু বৌ লাষ্টত মানে কৈ দিয়ক আপুনি যে ছাবস্ক্ৰাইবটো কৈ দিয়ে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ছাবস্ক্ৰাইব কৰি দিব দেই তো এইফালে পখিলা বেটিয়ে চিপছ খাই আছে থাকা দে মনু আৰু তোমাক দেখি থাকিম ভিডিঅ'ত ন আৰু বৌ আহিছোঁ
তো যাওঁ এইটোৱে হ'ল দুলৰাজৰ ঘৰ আৰু এইটো ষ্টুডিঅ' ইয়াতে বনাই দা AS22 ৰিভিউ দিয়া হ'ব দিয়ক তো আহিছোঁ এইটোৱে ঘৰ ফাইনেলি আমি চিলাপথাৰ তাৰ আহি পাই গ'লোঁ এতিয়া আমি এতিয়া আৰু এক জেগাত ফুৰিবলৈ গৈ আছোঁ তাতো আমি ভিডিঅ' কৰিম আপোনালোকে চাই থাকিব স্কিপ নকৰিব আমি ডাইৰেক্ট ঘৰৰ পৰা বাহিৰত এতিয়া সেইখিনি দেখালে মোক চালে আৰু এতিয়া যাই আছোঁ ক'ত যাই আছোঁ আপোনালোকে নাপাওঁ এতিয়া বাৰু ভিডিঅ' চাই নাপাওঁ এটা আমি ডাঙৰ ইউটিউবাৰ ঘৰত যাই আছোঁ তো এয়া চুনো তো চাব ইয়াৰ ঘৰতো যাই আছোঁ কি কৰোঁ কি নকৰোঁ এইফালে আমি চুনুহঁতৰ ঘৰ চুনু অনুমাহী আমাক আগবঢ়াই নিব আহিছে চুনু ধুনু তাৰপিছত অনুমাহী আমাক আগবঢ়াই নিব আহিছে তো এইটোৱে ঘৰ মানে আচলতে ইউটিউবৰ ঘৰ ডাঙৰ ইউটিউবাৰ নহয় এই মাহী হয় আপোনালোকৰ মানে অলপ ধেমালি কৰিলোঁ বেয়া নাপাব দেই পৰা আহিলোঁ ইয়াত বৰ্তমান চুনুহঁতৰ ঘৰত বহি আছোঁ তাত গৈ বহুত ভাল লাগিল সঁচাকৈ দুলৰাজদা মানে বহুত ভাল আৰু ভিডিঅ'বিলাক চাই থাকিব আৰু চিলাপথাৰ বৰ্তমান ক'ত ক'ত যাওঁ গোটেইখিনি গম পাব ইয়াৰ পৰা ভিডিঅ'বিলাক পাই থাকিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো লাইক কৰি থৈ দিব গতিকে বৰ্তমান চুনু এতিয়া কি কৰিছে চাহ বনাই আছে নেকি তো চাহ তাহ খাই লওঁ তাৰপিছত কি কৰোঁ আৰু দেখাই আছোঁ চাহ লৈ আহিলে নেকি কি দিছে বাপৰে বহুত বস্তু দি দিছেচোন বাপৰে বহুত বস্তু নাই এইবিলাক কিমান কি বস্তু দিছে চাওক আপোনালোকে নিজে চাওক এইবিলাক কি দিছে এই বোন তাৰপিছত এইটো কি বিস্কুট ভাল লাগে সঁচাকৈ ভাল লাগিছে দিয়ক তো চুনু আজি মোৰ বাৰ্থডে হয় থেংক ইউ তো আজি মোৰ বাৰ্থডে হয় আপোনালোকে উইচ কৰিলে কৰিব কমেণ্টত মই আপোনাক নিজে জাষ্টি কৈ দিছোঁ তো মোৰ বাৰ্থডে যে মই নিজে গম নাপাওঁ মোৰ বাৰ্থডে বুলি কি ক'বা নোৱাৰি কি ক'বা মই বন খাই আছোঁ মই এটা ক'ব নোৱাৰোঁ হয় নেকি গৰু খপা দিব আপুনি এটা ভাত আনি দিলে ইয়াত বহিলোঁ বহুত সময় আৰু বাৰু কি দিছে দেখাই দিওঁ আৰু কোনে কোনে খাই আছে এইটো ধুনু আৰু এইখন মোক কাঢ়ি দিছে মানে ইয়াত ভাত চাত দিছে আৰু দিয়ক ভালেই আৰু এইফালে চুনু আৰু অনুমাহী খাই আছে খোৱাতে পুৰা একদম ঠাই দিয়া অঁ ঠিক আছে বাৰু ভাতখিনি খাই লওক তাৰপিছত দেখাই আছোঁ আৰু এইখিনি ওলাই আহিছোঁ ইয়াৰ ৰেল লাইন আগত আছে এইপিনে এইটো তো আমি ইয়াত অলপ শ্বুট কৰি দিছোঁ আপোনালোকে চাওক অলপ মানে চিনেমেটিক টাইপত দেখাই দিছোঁ এইটো অনুমাহী আৰু লগতে আছে এই কিবা চুনু আছে চুনু ভণ্টি হয় আৰু এইটো হ'ল বাবু তো বৰ্তমান আমি ৰেল গেটত যাই আছোঁ ৰেল আহিছে নে নাই ট্ৰেইন আহিছে নে নাই চাওঁ আৰু যদি পাওঁ ইয়াত ট্ৰেইন এখন দেখাই দিম আপোনালোকক তো আমি এটা খানা পিনা খাই কিনে প্ৰায় এতিয়া কেইটা বাজিল 3টা বাজি 4টা এইটো আগত ৰেল গেট নোৱাৰিলোঁ আৰু বৰ্তমান চুনুৱে ইয়াত চাহ বনাই থৈ দিছে ৰ'ব অলপমান দেখাই দিছোঁ এইখিনি দেখাই কিনে ভিডিঅ'টো মানে শেষ কৰিম আৰু তো যাবৰ সময়ত মানে এই চুনুৱে এই চাহবিলাক দিছে আৰু তো বহুত ধন্যবাদ দেই মনু আৰু আহিছোঁ আমি নেক্সট ব্লগত বাৰু আৰু আকৌ ইয়াক এই চুনুক দেখা হ'ব তো নেক্সট ব্লগ ইহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিম তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভাল লাগে লাইক কৰিব যদি পাৰে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো নতুন ভিডিঅ' লগ পাম ধন্যবাদ